Hello everyone, welcome back to my channel. Keep learning. So আশা কৰো আপোনালোক সবে ভালে আছে. So আজি কি হৈছে? আজি আমি এটা নতুন ভিডিও লৈ আনিছো হয়. এতিয়া গভৰ্নমেন্ট অফ আসাম ক'ব পাৰিব আপুনি বহুত এক্টিভ হৈ আছে. কিহৰ কাৰণে এক্টিভ হৈ আছে? মই এইটো ভিডিওত কিয় কৈছো যে তেখেতসকল এক্টিভ হৈ আছে, বহুত বেছি এক্টিভ হৈছে কাৰণ আমি ভাবিব নোৱাৰা কথা এটা হৈছে. কি কওকচোন বাৰু তাৰ আগতে আপুনি যদি মোৰ চেনেলত নতুন আছে আৰু মোৰ নতুন নতুন আপডেট বিলাক পাই থাকিব খোজে তো কাইণ্ডলি মোৰ চেনেলটো লাইক এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনটো লগতে দবাই দিব চ' ইয়াত আহি গ'ল আপোনালোকৰ আপোনাৰ যোনটো DME আছে DMEৰ য়েছ আপুনি ঠিকেই শুনি আছে মই ৰং কোৱা নাই আপোনালোকৰ 4 ফেব্ৰুৱাৰী যোনটো DMEৰ টেষ্ট হৈ গৈছিলে সেইটো ৰিজাল্ট আহি গৈছিলে DMEৰ টেষ্টৰ ৰিজাল্টটো আহি গৈছে ইয়াত আপুনি চাব পাৰে এইটো আমি হেৰিৰ পৰা দিছো বাৰু এইটোত অলৰেডি লিখা আছে যে 1 to 23 যোনটো এডভাৰটাইজমেন্ট সেইটো এডভাৰটাইজমেন্টে DNA ৰিক্ৰুটমেন্ট যোনটো হৈছিলে আৰু ঠিক আছে তো ইয়াতে 8 to 24 মানে 8 তাৰিখে ৰিজাল্টটো ঘোষণা কৰা হৈছে আপোনালোক যদি যিসকলে আপোনালোকে এক্সামটো দিছে কেতিয়াবা মোৰ এনেকুৱা হৈছিলে যে কিছুমান এক্সাম ময়ো মিছ কৰি দিছিলো আপডেট পোৱা নাছিলো আৰু বহুতে ভাবিব যে আপোনালোকৰ এক্সাম জাষ্ট হৈছেহে অসম গভৰ্নমেণ্টে এক্সাম সোনকালে নিদিয়ে চ' ৰিজাল্টবিলাক লেট হ'ব আৰু আপোনাৰ কিজানি নামত ইয়াতে শ্বৰ্ট লিষ্ট নেমটো থাকিব পাৰে তো আপোনালোকে নাজানিব পাৰে সেইকাৰণে মই আপডেটটো লৈ আহিছোঁ আপোনালোকৰ কাৰণে হয় DME ৰিজাল্ট আউট হৈছে যোনটো আপোনালোকৰ DMEৰ হেৰি আছিলে টেকনিকেল নাৰ্ছৰ কাৰণে আপোনালোকৰ যোনটো টেকনিকেল নাৰ্ছ আছে টেকনিকেল নাৰ্ছ পষ্টটোৰ কাৰণে যোনটো এক্সাম হৈছিলে সেইটো এক্সামৰ আপোনালোকৰ যোনটো ডেট আছিলে সেইটো এতিয়া ৰিজাল্টটো ইয়াত আউট হৈছে চ' আপোনালোকৰ ৰিজাল্টটো আউট হোৱাৰ লগত ইয়াতে কিছুমান দেখা যায় যে আপোনাৰ ৰোল নাম্বাৰটো যদি আছে নামত প্লিজ চেক কৰি ল'ব মই PDFটো আপোনালোকৰ যোনটো মোৰ ভিডিঅ'ৰ ডিছক্ৰিপশ্যন লিংক তাতে মই দি দিম বাৰু আপোনালোকে তাতে চেক কৰি ল'ব আৰু এটা কথা মই ক'ব খোজো যে আপোনালোকে যদি মোৰ ভিডিঅ'বিলাক চাই ভাল পাইছে প্লিজ লাইক এণ্ড ছাবস্ক্ৰাইব মাই চেনেল আৰু বেল আইকনটো দবাই দিব আৰু লগতে মোৰ টেলিগ্ৰাম চেনেল কিপ লাৰ্ণিং জইন কৰি ল'ব 416 যাতে আপোনালোকে আগলৈ আপডেটবিলাক সোনকালে একে জেগাতে পাই থাকিব পাৰে ইতিমধ্যে মই আৰু এটা এনাউন্সমেন্ট কৰিব খুজিছো যে আপোনালোকৰ ADR যোনটো হয় কালিৰ পৰা মই ৰাতিপুৱা 6টা বজাত মৰ্নিং 6 o'clock ইয়াত আপুনি ঠিকে শুনিছে মৰ্নিং 6টা বজাত মই লাইভ ক্লাছেছ ল'ম 1 ঘণ্টাৰ কাৰণে আপোনালোকৰ সব টপিকৰ এভৰি টপিকৰ মই এটা লাইভ ক্লাছেছ লৈ আহিম আপোনালোকৰ আৰু আপোনালোকে মৰ্নিং মোৰ লগতে যেহেতু বহুত ষ্টুডেণ্টে সুধি আছিলে টাইম টেবুলৰ ভিডিঅ'টো আজি মই বনাম বাৰু টাইম টেবুলটো বনাই মই বিচাৰিছো আপোনালোকৰ লগত যাতে ময়ো ফলো কৰো যাতে আপোনালোকক ডাউট বা কিবা থাকিলে আপোনালোকে মোক জইন কৰি সুধিব পাৰে তো মৰ্নিং 6 o'clock মানে 6টা বজাত ৰাতিপুৱা মোৰ লাইভ ক্লাছেছ থাকিব আৰু আমি সব টপিক কভাৰ কৰিম মই ট্ৰাই কৰিম মৰ্নিং এটা লাইভ ক্লাছেছ আৰু ইভিনিং এটা লাইভ ক্লাছেছ দিবৰ কাৰণে মৰ্নিং ক্লাছটো মই ফৰ শিয়ৰ কৰিম এভৰি ডে 6 AM বাট ইভিনিং ক্লাছেছটো মই ট্ৰাই কৰিম যাতে দিবৰ কাৰণে যেহেতু আপোনালোকে জানে যে মোৰ ফেমিলিজ ৰেছপন্সিবিলিটিছ আই এম এ মাদাৰ অলছো চ' কেতিয়াবা ইভিনিং দিয়াটো বহুত দিগদাৰী হৈ যায় কাৰণ পোৱালিটোৰ কাৰণে তথাপিও মই ট্ৰাই কৰিম নেক্সট ইয়াত চাওক আপোনালোকৰ ৰোল নাম্বাৰটো যদি আছে আপোনালোকে কি হ'ব লাগিব ইণ্টাৰভিউৰ কাৰণে যাব লাগিব ইণ্টাৰভিউৰ কাৰণে ক'ত যাব লাগিব আমি তললৈ চাই দিওঁ আপোনালোকৰ লিষ্টত নামটো আপোনালোকে সাৰ্চ কেনেকৈ কৰিব ইয়াত চাওক ইয়াতে আপোনাৰ ৰোল নাম্বাৰটো ডাইৰেক্টলি মাৰি দিব সাপোজ 1 মই এটা ৰোল নাম্বাৰ মাৰি দেখুৱাইছো ইমান গাল আপোনালোকে চেক কৰিব যাওঁতে বহুত দিগদাৰী হ'ব 1000329 এইটো মাৰিলে যেনিবা হা এইটো ৰোল নাম্বাৰ আপোনাৰ আছে ন চাওক ইয়াতে এইটো ৰোল নাম্বাৰ দেখুৱাই আছে ঠিক আছে এইটো ৰোল নাম্বাৰ আপোনাৰ আহি গৈছে তো ঠিক তেনেকৈ আপুনি আপোনাৰ ৰোল নাম্বাৰটো চেক কৰিব পাৰিব সৰি গাইজ মোৰ মাত এতিয়ালৈকে ভাল হোৱা নাই আই এম চ' চৰি ফৰ দ্য ইনকনভিনিয়েঞ্চ চ' আপোনালোকৰ ইণ্টাৰভিউবিলাকৰ এটা মই দিম এটা আপোনালোকক আজি ইমিডিয়েট ভিডিঅ' এটা মই অলপ পিছত বনাই দিম যে ইণ্টাৰভিউত আপোনালোকে কেনেকৈ কি প্ৰিপেয়াৰ কৰিব লাগিব বহুত ক্ষেত্ৰত কি হৈ যায় আমি ইণ্টাৰভিউৰ ৰং প্ৰিপেৰেশ্যনৰ কাৰণে আমাৰ ভাইবা ৰং যায় মানে ফাৰ্ষ্ট ইম্প্ৰেশ্যন ইজ দ্য লাষ্ট ইম্প্ৰেশ্যন বুলি কয় আপোনালোকে যিহেতু জানে মই পাৰ্চনেল ডেভেলপমেণ্টৰো বহুত বছৰ ধৰি বহুত ডাঙৰ কোম্পানীত ক্লাছেছবিলাক লৈ আছোঁ আৰু মোৰ নিজৰ এমপ্লয়ক ট্ৰেইন কৰি আছোঁ চ' মই আপোনাক ইয়াতে এটা ফ্ৰী ক্লাছেছ লৈ আহিম কেনেকৈ আপোনালোকে ইণ্টাৰভিউত প্ৰিপেয়াৰ কৰিব কি পিন্ধিব কি নিপিন্ধিব কি মিষ্টেক কৰিব নালাগে যোনটোৰ কাৰণে আপোনাৰ ফাইনেল চিলেকশ্যনটো নহ'ব পাৰে আৰু কি কিটা ষ্টেপ ল'লে আপোনাৰ নতুন চিলেকশ্যনটো সোনকালে হ'ব পাৰিব চ' ইয়াতে আমি অলৰেডি দেখিলোঁ যে বহুত কিটা পষ্টৰ মানুহৰ হেৰি আছে তো ইয়াত চাওক লিখা আছে
ক'ত আহিব লাগিব মেডিকেল এডুকেশ্যন ৰিচাৰ্চ দিছপুৰ গুৱাহাটী এড্ৰেছটো কাইণ্ডলি প্লিজ মেনশ্যন কৰি ল'ব আপোনালোকে মই কওঁ আপোনালোকৰ যোনটো খানাপাৰা আছে যদি আপোনালোকে জালুকবাৰীৰ পৰা আহে ডাইৰেক্টলি আপোনালোকে জালুকবাৰী বাছ ষ্টপত উঠিব আৰু তাতে বাছ ষ্টপত উঠি পেলাই ডাইৰেক্টলি ক'ব আপোনালোকে যে খানাপাৰা 6 মাইল ব্ৰিজটো পাৰ হৈ যাম 6 মাইল ব্ৰিজটো পাৰ হৈ আপোনালোকে নামি দিব আৰু ৰাইট চাইডে আপোনালোকৰ ডাইৰেক্টৰ অফ এডুকেশ্যনটো আছে আপুনি লেফ্ট চাইডে নামি পেলাই ৰাস্তাটো ক্ৰছ কৰিলে ৰাইট চাইডে ডাইৰেক্টৰ অফ মেডিকেল এডুকেশ্যনটো পাই যাব আপুনি ভাবিব বাৰু মই কেনেকৈ জানো বিকজ মই মোৰ ভণ্টিৰ কাউন্সিলিঙৰ সময়ত গৈছিলোঁ চ' এড্ৰেছটো মই আপোনালোকৰ ইজিৰ কাৰণে কৈ দিছোঁ আৰু আপোনালোকে নটিচ বৰ্ডবিলাক ভালকৈ চাই ল'ব কি ডকুমেণ্টছ ৰিকুৱাৰ্ড আছে সেইখিনি আপোনালোকৰ গোটেই ডকুমেণ্টছখিনি এটা জেৰক্স কপি পাৰিলে দুটাকৈ জেৰক্স কপি লৈ আহিব আৰু বাকী ডিটেইলছ আপোনালোকৰ অৰিজিনেল কপিখিনি ভালকৈ এটা এক্সট্ৰা ফাইলত মানে এক্সট্ৰা এটা প্ৰফেচনেল ফাইলত কভাৰত ভৰাই ল'ব আৰু নামটো লিখা থাকিব আৰু ফোন নাম্বাৰ গোটেইখিনি লিখা থাকিব ইন কেছ কেতিয়াবা আপোনাৰ ফাইল ড্ৰপ হৈ যায় তেতিয়াহ'লে সেই এড্ৰেছ আৰু ঠিকনাৰ সহায়ত ফোন নম্বৰৰ সহায়ত যাতে মানুহে আপোনাক আপোনাৰটো ৰিটাৰ্ণ কৰি দিব পাৰে তো আজিলৈ ইমানে প্লিজ মোৰ ভিডিঅ'টো লাইক এণ্ড ছাবস্ক্ৰাইব কৰি দিব থেংক ইউ বাই বাই টেক কেয়াৰ